হাই, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু লগতে মোৰো। মই এতিয়া ঘৰৰ কামখিনি কৰি আছোঁ। ৰাতিপুৱা শুই উঠি মই অকলে নহয়, আমি বাই ভনী দুজনী মিলিহে কৰোঁ কামখিনি। তাৰ বাহিৰৰ কামখিনি কৰিলে মই ভিতৰৰ কামখিনি কৰোঁ। এতিয়া মই ৰুমটো শুই উঠি চাফা কৰি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত মই গৈ মেলি আৰু বাহিৰৰ যি কাম আছে কিছুমান সেইবিলাক মই কৰিম। বায়ে এতিয়া কাঁহী বাতি ধুই আছে। মানে তাই ধুনীয়াকৈ ভাত পানী বনাই লোৱাৰ পিছত সকলোকে খুৱাই বোৱাই কাঁহী বাতিখিনি ধুই লৈছে তাই। তাৰপিছত আকৌ লগতে বহি দুজনীয়ে ভাত পানী খাম আৰু। এতিয়া কাপোৰ কেইটামান আছিলে আমাৰ দেহাৰ ভাগৰ, কাপোৰখিনি ধুই তেওঁ ধুনীয়াকৈ মেলি লৈছে। তাৰপিছত মই ঘৰটো মুচি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত এতিয়া দেহাই আকৌ আমাৰ মানুহজনৰ লগত ভাত খাই আছে দেই। এইটো আমাৰ দেহা হয়। তাৰপিছত দুজনীয়ে মিলি ৰ'দত বহি ভাত খাই আছোঁ। ঠাণ্ডা দিনত আকৌ ৰ'দত বহি খালেহে ভাল লাগে। আৰু কিছুমান কথা এনে পাতি আৰু দেহাও লগতে খেলি আছে আৰু তাকো খুৱাইও আছোঁ ভাতকেইটা। আজিলৈ মিনি ব্লগটো ইমানেই দিলোঁ দেই।